অসমৰ এজন বিশিষ্ট জনপ্ৰিয় কবি দিলীপ কুমাৰক আগবঢ়াই নিব মাধৱদেৱগৰাকী। আনিছিল সমাচাৰক গোলাপ নামচাই সম্ভাষণ জনাব সচিত্ৰ ভূপতে। দেৱপদ ৰাজচাৰক এখন গামোচাৰে সম্ভাষণ জনাব আমাৰ বিৰাজ কুমাৰ বৰবৰাই। নীলিম দাক সম্বৰ্ধনা জনাব অলকেশ কলিতাই। এতিয়া এটা শচীন্দ্ৰ ফুকনৰ কবিতা আবৃত্তি কৰিব প্ৰাচুৰ্য কৰে। কবিতাৰ শিৰোনাম অন্য এক নৱকান্ত, কবি শচীন্দ্ৰ ফুকন। আজি ঢৌ খেলা জোনাক নাই, আজি বৰষুণৰ সংগীত, মৈথুনৰত ভেকুলীৰ চিঞৰ, ঘন এন্ধাৰৰ মাজে মাজে মই অন্য এক নৱকান্ত, অন্য এক মোৰ অৰুন্ধতী, কপা কপা মমৰ পোহৰত জাতি ভাল পাওঁ। ধীৰ বতাহত ধীৰে ধীৰে কপে বিৰহ মধুৰ, নিজেই জাপ খোৱা চকুৰ লুনিয়াখিনিৰে দুডাল সৰল ৰেখা আহে। এই অসীম নিৰ্জনতাই তৃপ্তি আনে উদাস ভাৱনা, তৃপ্তি আছে বেদনা। বুকু ফুটাই নোকোৱা কথাৰ লক্ষ্য লক্ষ্য উশাহৰ ভৈক। অৰুন্ধতী অৰুন্ধতী, পাখি কোবাই উৰি যায় এটা চৰাই, শিমলু ফুলৰ দৰে ৰঙা জানো অৰুন্ধতী, তোমাৰ বুকুৰ ছটিয়না প্ৰেম জনকা। জন্মভূমি মোৰ অৰুন্ধতী, কামিহানৰ মাজৰ নুশুকোৱা এখন সাগৰৰ তলি, মোৰ মৃত্যুৰ সমান আয়ু। অৰুন্ধতী, মোৰ মনডাল জ্বলি শেষ হ'ল। অৰুন্ধতী, এতিয়া আকাশখন ৰঙা হ'ল। অৰুন্ধতী, তোমাক এটা কথা কোৱা নহ'ল। ধন্যবাদ। পানীত তিতা আইনা এটা উন্মোচনৰ মুহূৰ্ত আহি পাইছে। শচীন্দ্ৰ ফুকন আপোনাক বিচৰা হৈছে। উন্মোচন কৰিবৰ বাবে মই ছাৰক অনুৰোধ জনাইছোঁ। দেৱপদ দাস ছাৰ আৰু নীলিম দাকো মই সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ।
এতিয়া মই ছাৰক পদ্মচকৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মঞ্চত থকা বিশিষ্ট লেখক দেৱব্ৰত দাস, মোৰ ভাতৃপ্ৰতিম বিশিষ্ট কবি নিধিসকল আৰু উপস্থিত সাৰস্বত সমাজ, শচীন্দ্ৰ ফুকন আজি শচীন্দ্ৰ ফুকনৰ পানীত তিতা আইনা পুথিখন আমাক উন্মোচন কৰিবলৈ দায়িত্ব দিলে। আমি সেইমতে উন্মোচন কৰিলোঁ। কিতাপখন মই পাইছোঁ তেওঁ মোৰ একেবাৰে ওচৰৰ পৰাই মোৰ পৰা 9 কিলোমিটাৰ আঁতৰত তেওঁ ঘৰ। গতিকে আমাৰ ভৌগোলিক পৰিসীমা একেধৰণৰ। তেওঁৰ কিতাপ সেইকাৰণে তেওঁৰ কবিতাবোৰত আমি যিটো অনুভৱ কৰিছিলোঁ সৰুতে, সেই অনুভৱটো তেওঁৰ কবিতাৰ প্ৰকাশত বহুত ঠাইত আছে। আৰু মই সদায় কওঁ যে প্ৰতিজন কবিৰ জীৱনৰ নেপথ্যত এখন গাঁও থকা উচিত। আৰু সেইটো শচীন্দ্ৰ ফুকনৰ কবিতাত ওলাইছে। কিন্তু তেওঁ আইনাখন পানীত তিতা আইনা নাম দিছে, কিন্তু তেওঁ এটা বিশেষ আইনা ঘৰৰ মাজত আবদ্ধ হৈ আছে, যদিও গাঁৱৰ পৰা আহিছে। সেই আইনা ভাঙি ওলাব পৰা নাই এতিয়াও। মই কবিতাখিনি অনুভৱ কৰিলোঁ, কাৰণ তাত আইনাবোৰ ভাঙি দিলে বতাহ সোমাব, লোকগীতৰ সুৰ আহিব, সেই পৰিৱেশটো তেওঁ আনিব পৰা নাই কবিতাত। কিন্তু তেওঁ কবিতাবিলাক বৰ মসৃণ আৰু বৰ আকৰ্ষণীয় হৈছে। বহু বাহুল্য কথাৰে তেওঁ কবিতাবিলাকক ভাৰাক্ৰান্ত কৰিবলৈ চেষ্টা কৰা নাই। কম কথা কৈছে, কিন্তু শুদ্ধ ৰূপত আৰু শুদ্ধ পটভূমিত তেওঁ কবিতাবিলাক তেওঁ লেখাৰ চেষ্টা কৰিছে। এইটো তেওঁৰ প্ৰথম সংকলন। কবিৰ বোলে প্ৰথম যিখন পুথি সেইখন কেঁচুৱাৰ প্ৰথম কান্দোনৰ দৰে। কেঁচুৱাই প্ৰথমতে কান্দি, জন্মৰ পাছতে কান্দি কাৰোবাক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে, হাত জোকাৰে, ভৰি জোকাৰে। এইটো মোৰ কথা নহয়, বিখ্যাত কবি পাবলো নেৰুদাই কৈ যোৱা কথা, যে সদায় আকৰ্ষণ কৰিবলৈ কৰে। তেনেকুৱা নতুন কিতাপ এখনে নতুন বাক ভংগীমাৰে, নতুন প্ৰকাশ ভংগীৰে, নতুন ছন্দ আৰু ভাৱনাবোধেৰে ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। আৰু সেইটো শচীন্দ্ৰ ফুকনৰ কবিতাত অনুভৱ কৰিছোঁ। মই এইকাৰণে কৈছোঁ যে আইনাৰ ঘৰত আবদ্ধ আছে। তেওঁ যিটো ঠাইত তেওঁৰ জন্ম, সেইখন একদম লোকগীতেৰে সমৃদ্ধ এখন ঠাই। গতিকে তাত তেওঁ সেইকাৰণে সেই লোকগীতবিলাক খুব আহিবলৈ দিয়া নাই। সেইকাৰণে আইনাবোৰ সেইবিলাক তেওঁৰ যদি ঘৰটোৰ আইনা, কবিতাৰ ঘৰটোৰ আইনাবিলাক ভাঙি দিলে সেই লোকগীতৰ সুৰটো আহিব, তেওঁৰ কবিতা আৰু সমৃদ্ধ হ'ব, আৰু জনসমাজলৈ তেওঁৰ কবিতা গুচি যাব। কিন্তু এইটো ঠিক যে তেওঁৰ কবিতা মানুহৰ ভিতৰত নেযাব নহয়, কাৰণ তেওঁৰ এটা অধ্যয়নপুষ্ট মন আছে। তেওঁ হীৰেণ ভট্টৰ কবিতা খুব ভালকৈ পঢ়ে, নিৰ্মলপ্ৰভা বৰদলৈ পঢ়ে। মই পঢ়িহে গম পাইছোঁ। নৱকান্ত বৰুৱাক তেওঁ খুব ভাল পায়। আৰু এই ভাল কবিবিলাকৰ যেতিয়া প্ৰভাৱ পৰে, লেখাৰ প্ৰভাৱ নহয়, তেওঁৰ ভাৱনাবোধৰ প্ৰভাৱ। কেনেকৈ শব্দ ব্যৱহাৰ কৰিছে, নিৰ্মলপ্ৰভা বৰদলৈ বা হীৰেণ ভট্টৰ হাত মেলিলে তেওঁৰ শব্দবিলাক তেওঁৰ হাতত লাগি গ'ল। সেইটো শচীন্দ্ৰ ফুকনে চেষ্টা কৰিছে তেনেকুৱা এটা অৱস্থা আনিবৰ কাৰণে। তেওঁ হেনো হীৰেণ ভট্টাচাৰ্যক এবাৰহে পাইছিলে, তেওঁ বোধকৰো নামৰূপত পাইছিলে, খুব ঠাণ্ডা আছে। তাৰপাছত উভতিয়ে তেওঁ ঔষধ কৰি তেওঁ ঢুকাইছে। কিন্তু তেওঁৰ যিটো তেওঁলোকৰ কাব্য শব্দ শক্তি, সেই শক্তিটো বহুত কবিৰ মাজত নাই। যে এই কবি এটাই আমি তাৰো চিগু চিলাই প্ৰেম এনেকৈ আৱৰণী, এই কথাবিলাক বা তেওঁক মই যোৱাগৈ দেখিছিলোঁ নিৰ্মলপ্ৰভা বৰদলৈ বেলি লহিওৱাৰ ওপৰত পথাৰৰ বকিয়াই দি, এই কবিতাবিলাক যে লিখিছে তেওঁ সাধাৰণ ভাৱত লেখা, কিন্তু কবিতাবিলাকৰ মহত্বটো অসীম। এটা ঠিক তেনেকুৱা এটা জাপানী কবিতা আছে 1500 শতিকাত লিখা, কইৰাই নামৰ এজন কবিয়ে লিখিছিলে যে সেউজীয়া ধুমুহাৰ পাছতে শস্যৰ আচল ৰংটো বুজিব পাৰে।
সেই তেনেকেই মানে কবিতাবিলাক প্ৰকাশ কৰা হয়। সৰু চুটি চুটি কবিতা কিছুমান লিখিছে, কিন্তু যদি জাপানী কবিতা যায় তেতিয়া কবিতাৰ সমৃদ্ধিটো আৰু বাঢ়ি যায়। ভাল লাগিছে, চুটিকৈ লিখিছে, কিন্তু চুটি কবিতাত যিটো মহত্ব প্ৰকাশ কৰিব লাগে সেইটো কৰিব পৰা নাই। কিন্তু লাহে লাহে আহিব, কাৰণ অধ্যয়নশীলতাটো আছে প্ৰাণত। কবিতাবিলাক পঢ়িলে বুজা যায়। নহ'লে এটা নৱকান্তৰ ওপৰত এটা নৱকান্ত অন্য কবিতা অধ্যয়ন নকৰিলে নহয়। আমি এতিয়া কিছ বাহিৰত শ্ৰেণীৰ মাজত থাকিলে নহ'ব। এতিয়া আমি ইউৰোপীয়ানৰ এযোৰ আছে যে নেৰুদা, যে লৰ্কা, চিজাৰ পেৰিছ, ফ্ৰেঞ্চ জোহান্স, আনা আফ্ৰাংক, এই কবিসকলৰ মাজলৈ আমি আহিব লাগিব। তেওঁলোকৰ লিখাৰ ৰীতিটো আমি কাকো কপি কৰিব নালাগে। ইয়াত হীৰেণ কপি কৰা নাই বা নিৰ্মলতা কপি কৰা নাই, কিন্তু তেওঁ বুজিব পাৰিছে তেওঁলোকে কেনেকৈ তেওঁলোকৰ ভাৱৰ মহত্বটো কেনেকুৱা আহৰণ কৰিব পাৰিছে। সেইটো যদি তেওঁ আহৰণ কৰিব পাৰে, তেওঁ আৰু শচীন্দ্ৰ ফুকন সেই অৱস্থাত নাথাকে, এতিয়া যিটো অৱস্থা বহুত ওপৰলৈ গুচি যাব। আৰু সেইটো মই কামনা কৰোঁ। প্ৰতিজন কবিৰ প্ৰাণত সেইটো থকাটো উচিত। আৰু আধুনিক বৰ্তমান কালত যিসকল কবিসকল ওলাই আহিছে এতিয়া, এই জোনমণি দাস, এটা ভাল কবিতা লিখে, জোনমণি চাহু বোলা এগৰাকী আছে, জোনমণি গগৈ নামৰ তিনিজন জোনমণি আছে, দুগৰাকী ছোৱালী আৰু ল'ৰা। এবাৰ এখন কেৱল নামটো ভুলকৈ লিখি দিছিল। গতিকে এওঁলোকে চেষ্টা কৰি আছে, জোনমণিয়ে বিশেষভাৱে অধ্যয়ন কৰে, মৃদুল হালৈ আছে, এইবিলাক সৰু কবি ওলাই আহিছে। ডিকশ্যনত যে লিখাৰ যিটো তেওঁলোকৰ গতি প্ৰকৃতি অকণো ভুল নাই। কাৰণ কবিতাটো কি সুৰটো, কবিতাৰ সুৰটো তেওঁলোকে ধৰিব পাৰিছে। খালি অসমৰ লোকখিনিক ধৰিব পাৰিলেই, সেইখিনি যদি কবিতাৰ মাজত আৱদ্ধ কৰিব পাৰে, তেওঁলোকৰ মহত্বটো আপোনা আপুনি প্ৰকাশ পাব। মই বেছি নকওঁ, শচীন্দ্ৰ ফুকনৰ ভাল হওক, তেওঁ উন্নতি কৰক, শব্দৰ মায়াজালত বন্দী হৈ থাকক, আৰু চন্দৰ লহমাৰে যাতে মানুহৰ মাজলৈ তেওঁ সোমাই যায়, সেইটোকে কামনা কৰিছোঁ। পানীত তিতা আইনাখনেই যেন এইখন আৰম্ভণিয়ে আৰু হয়তো 2-3 বছৰ পিছত তেওঁ 3-4খন কিতাপ পাম, তাকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। ছাৰক ধন্যবাদ জনাইছোঁ। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখিবৰ বাবে মই দেৱব্ৰত দাস ছাৰক অনুৰোধ কৰিছোঁ। দেৱব্ৰত দাস ছাৰে পিছত ক'ব, এতিয়া মই নিলিখাই অনুৰোধ কৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ উন্মোচক মহোদয়, দেৱদা, শচীন্দ্ৰ ফুকন আৰু উপস্থিত সুধী সমাজ, পানীত তিতা আইনাৰ নামটো বৰ ধুনীয়া। নামটোৰ মাজতেই কবিতাৰ শব্দৰ স্বচ্ছতা প্ৰকাশ পাইছে। বহুত দিনৰ পৰা শচীন্দ্ৰ ফুকনৰ কবিতা চেগা চৰকাকৈ পঢ়ি আছোঁ, বিভিন্ন আলোচনী আৰু কাকতত, আৰু মাজে মাজে ফেচবুকৰ পৃষ্ঠাত। আৰু শচীন্দ্ৰ ফুকনৰ কবিতা আটাইতকৈ মোৰ ভাল লগা দিশটো হ'ল যে তেওঁৰ কবিতাত খুব স্বচ্ছতা আছে। তেওঁ কি ক'ব খুজিছে সেইখিনি অন্ততঃ স্পষ্ট। গতিকে এই যে অস্পষ্টতাটো কম, আৰু কবিতাত যিটো খুব স্পষ্টতাটো ভাল গুণ নহয়, সেইটো এটা বেলেগ কথা। কিন্তু তেওঁ যি কথা ক'ব খুজিছে সেইখিনি অন্ততঃ তেওঁৰ নিজৰ ভিতৰত স্বচ্ছ। বাহিৰত কেতিয়াবা অস্বচ্ছ হ'ব পাৰে, কিন্তু তেওঁৰ নিজৰ ভিতৰত স্বচ্ছ। তেওঁৰ নিজৰ অনুভূতিৰ লগত, নিজৰ অনুভূতিৰ যিখিনি তেওঁ অনুভৱ কৰিছে, সেই অনুভৱখিনি তেওঁৰ তাত কৃত্ৰিমতা নাই। আৰু মই তেওঁৰ কবিতাখিনি সেইটো এটা প্ৰধান গুণ দেখা পাওঁ। আৰু
মই নিজেও ঠিক সেইটোৰ প্ৰতি বিশ্বাসী, নিজৰ অনুভৱৰ নিজৰ অনুভূতিৰ প্ৰতি সত্যতা পৰিশ্ৰমৰ কৰাটোৰ প্ৰতি মই বিশ্বাসী হওঁ কবিতা আৰু বিভিন্ন ধৰণৰ কবিতাত কিছু গুণ আছে। কিন্তু আন এটা দুৰ্বল দিশ মই দেখা পাওঁ সজীৱ ফুকনৰ। আনিতে কৈছে যে যিবোৰ চুটি কবিতা তেওঁ লিখিছে এইবোৰ কবিতা সেই জাপানী কবিতাৰ সেই গুণটো সেই গভীৰতাটো আনিব পাৰিব লাগিব। কেৱল কবিতাত চুটি হ'লেই নহ'ব, তাৰ ভিতৰত সেই গভীৰতাটো আনিব লাগিব। যেনে এটা জাপানী কবিতা মনত পৰিছে, কবিতাটো এনেকুৱা, হয়তো ভাৱটো এনেকুৱা যে এজনী চিলনী অকলশৰে অনাই বনাই ঘূৰি পৰিছে। তাই জীৱনতো এটা ঘৰ নাপালে আৰু মৃত্যুতো এটা খবৰ নাপালে। এইটো অনুভূতি, কিন্তু তাক তেওঁ প্ৰকাশ কৰিছে কেনেকৈ যে এটা শীতৰ বগা চিলনী, জীৱনত নাই এটা ঘৰ, মৃত্যুত নাই এটা খবৰ। এইটো কম্পেক্টনেছ। কিন্তু এই যে প্ৰথমতে যিটো তেনেকৈ যদি ভাবি তেনেকৈ লিখিলেও এটা কবিতা হ'লহেঁতেন, কিন্তু সেই গভীৰতাটো আনিব নোৱাৰিলে। এই ভাৱৰ এই ঘনত্ব তেওঁ অনুভৱ কৰিবলৈ আনিব পাৰিব লাগিব কবিতাত। আৰু যিমানে তেওঁৰ ভাৱৰ এই ঘনত্বক প্ৰকাশ কৰিব পাৰিব, সিমানে তেওঁৰ কবিতাই নতুন আয়তন লাভ কৰিব। প্ৰডাকশ্যন ভাল, পাঞ্চজন্যৰ প্ৰডাকশ্যন ভাল, আৰু গোটেইখিনি ভাল। কবিতাবোৰ সজীৱ ফুকনৰ কবিতাখিনি খুবেই ভাল, কিন্তু আৱেগখিনি তেওঁ বহুতখিনি কণ্ট্ৰল কৰিছিল। তথাপি প্ৰথম সংকলন হিচাপে যিখন এখন ভাল সকলোৰে পঢ়িবৰ কাৰণে এখন ভাল কিতাপ বুলি মই ভাবোঁ, আৰু সকলোৱে পঢ়ি নিশ্চয় আনন্দিত হ'ব। কবিতা পঢ়া যিসকল ৰুচিবান কাব্যপ্ৰেমী আছে তেওঁলোকে। আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ ডাঙৰ কথা হৈছে কবিতাৰ চাৰিওপিনে কবিতাৰ এক ধ্বংসযজ্ঞ আৰম্ভ হৈছে বুলি ক'ব পাৰোঁ। চাৰিওপিনে বিশেষকৈ মানে ফেচবুকৰ জৰিয়তে যিবোৰ কবিতা নতুন কবিসকলে বা উদীয়মান কবিসকলে ফেচবুকৰ জৰিয়তে কবিতা চৰ্চা কৰিবলৈ ধৰিছে, তাত দেখা গৈছে যে কবিতাৰ লিখিছে আৰু এক ধৰণৰ সহজ প্ৰাপ্তি মানে ছাপোৰ্ট, লাইক। কোনোবাই কবিতা এটা লিখি তাত প্ৰকাশ কৰি দিছে আৰু অজস্ৰজনে লাইক কৰিছে, আৰু সেই লাইকটো পাই কবিজনে নিজৰ আত্মবিশ্বাস বঢ়াইছে। এইটো এটা আমাৰ অসমত খুব ভুল কথা হৈছে, এইটোৱে অনিষ্ট কৰিছে উদীয়মান কবি আৰু নতুন কবিসকলৰ ক্ষেত্ৰত। মই সজীৱ ফুকনকো সজাগ হ'ব দিওঁ, কাৰণ তেওঁকো মই দেখা পাওঁ ফেচবুকত কবিতা প্ৰকাশ কৰি থাকে। যদিহে সেইটো তাৎক্ষণিক ধৰণে এটা কবিতা লিখি তাৎক্ষণিকভাৱে যদি প্ৰকাশ কৰে, তাৰ প্ৰাপ্তিটো যদি তেনেকৈ ধৰণে তেওঁ গ্ৰহণ কৰে, তেতিয়াহ'লে কি তেওঁৰ কাৰণে ক্ষতিকৰ হ'ব। কাৰণ মই তেওঁক উদীয়মান এজন কবি আৰু তেওঁৰ এটা উজ্জ্বল ভৱিষ্যত আছে বুলি মই ভাবোঁ, বিশ্বাস কৰোঁ। গতিকে মই তেওঁক তেতিয়াই দিছোঁ যাতে তেওঁ সেইবোৰৰ মায়াজালত সোমাই নিজৰ কবিতা এক ধৰণৰ গভীৰ, এক ধৰণৰ গোপন কথা, গোপন বস্তুৰ নিচিনা। কবিতা এটা লিখি তৎক্ষণাৎ প্ৰকাশ কৰাটো বস্তু নহয়। কবিতা এটা লিখি গোপনে নিজে কেইবাবাৰো পঢ়িব লাগিব, বহু দিনৰ মূৰত উলিয়াই পঢ়িব লাগিব। সেই যিটো তাৰণা, সেই যিটো সম্পৰ্ক কবিতাৰ লগত, সেই যিটো ইনভলভমেণ্ট শব্দৰ লগত, তো সেই একেটা কবিতাৰ লগত তেওঁৰ অনুভূতিটো তেওঁ যিখিনি ভাবিছে সেই কথাটো প্ৰকাশ কৰিব পাৰিছে নে নাই, সেইটো তেওঁ জানিবৰ কাৰণে তেওঁ নিজেই কবিতাটো আকৌ বাৰে বাৰে পঢ়িব লাগিব, নিজৰ ভিতৰতে আওৰাই থাকিব লাগিব। গতিকে আমি যদি লিখি তাৰপিছত প্ৰকাশ কৰি দিওঁ, প্ৰকাশ মানে আজিকালি ফেচবুকটো তৎক্ষণাৎ হৈছে, লিখি আৰু কপি কৰিবই নালাগে, প্ৰকাশ কৰি দিলেই এক ধৰণৰ হেৰি হৈ যায়। সেইটোৰ পৰা আঁতৰত থাকিলেই নতুন কবিসকলৰ কাৰণে লাভদায়ক হ'ব বুলি মই ভাবোঁ। গতিকে মই সজীৱ ফুকনক মই আহ্বান জনাইছোঁ যে তেওঁ কবিতা লিখিছে, কবিতা লিখক, সুন্দৰভাৱে লিখক, আৰু অধ্যয়নটো লাগিবই, অধ্যয়নটো আছে নিশ্চয়। তথাপি ভাষাৰ যিটো কালিকা আৰু আধুনিক ভাষাৰ
যিটো কালিকা ভাষাৰ যি আধুনিক মৰ্মটো তেওঁ উপলব্ধি কৰিব লাগিব। এক ধৰণৰ তেওঁৰ কবিতাত চূড়ান্ত আধুনিক ভাষাৰ পৰীক্ষা নিৰীক্ষা তেওঁৰ এইটো হোৱা নাই। আমি ভাষাক পৰিৱৰ্তন কৰিব পাৰিব লাগিব। এজন কবিয়ে ভাষাই আটাইতকৈ বিচাৰে কবিৰ হাতেৰে পৰিৱৰ্তন হ'ব, মুক্তি পাব খোজে, শব্দবোৰে সেই অৰ্থৰ পৰা মুক্তি পাব খোজে, আৰু এজন কবিয়ে সেই শব্দক সেই অৰ্থৰ পৰা মুক্তি দিব পাৰে। আৰু গতিকে ভাষাই কবিৰ হাতত মুক্ত হৈ যাব খোজে। তাৰ যিটো অৰ্থ, সেই অৰ্থটো সি হেৰুৱাব খোজে, হেৰুৱাই নতুন অৰ্থ কৰিব খোজে, আৰু সেইটো অৰ্থ কেৱল কবিয়েহে দিব পাৰে। গতিকে তাৰ কাৰণে ভাষা গভীৰভাৱে ভাষাৰ কালিকা, ভাষাৰ সেই শক্তি, সেই গভীৰতা, ভাষাৰ সেই মায়া, সেইটো অনুধাৱন কৰিব পাৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ চন্দ্ৰফুকনৰ সেই অনুভৱ ক্ষমতা, সেই অনুভূতি ক্ষমতা, সেই সংবেদনশীলতা আছে, আৰু তেওঁ নিশ্চয় সেই ভাষাৰ আয়ত্ত কৰিব পাৰিব, আৰু কৰি আমাৰ অসমীয়া কবিতাত আধুনিকতম চিন্তা চৰ্চাৰ সংযোজন কৰিব বুলি মই আশা কৰিলোঁ। আৰু মই বিশেষ নকওঁ, চন্দ্ৰফুকনক বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। আৰু পাঁচজনলৈও মই তেখেতৰ কিতাপখন, প্ৰথম কিতাপখন প্ৰকাশ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনালোঁ দেৱব্ৰত দাস ছাৰ। কবি শ্ৰী শচীন্দ্ৰ ফুকন, এই অনুষ্ঠানত মই নিমন্ত্ৰিত হৈ আহি মই নিজকে কৃতাৰ্থ বোধ কৰিছোঁ। শুনা পাইছে? এতিয়া ঠিক আছে? মোক যেতিয়া শুনা হৈছিল বা মই কাগজে পত্ৰে যেতিয়া এই অনুষ্ঠানটোৰ বিষয়ে পঢ়িছিলোঁ, তেতিয়া মই কৰিছিলোঁ যে অনুষ্ঠান কৰিব আনিস্কাই শীৰ্ষস্থানীয় কবি ভাৰতৰ, তাৰপিছত নিৰ্দিষ্ট বক্তাসমূহ মোৰ ভাতৃপ্ৰতিম নীলিম কুমাৰ, মোৰ প্ৰিয় কবি, আৰু মোক মতা হৈছিলে অতিথি বক্তা হিচাপে। মই ভাবিছিলোঁ অতিথি হৈ যাম, গতিকে মোৰ বিশেষ কৰিবলগীয়া কাম নাই, আৰু কয়ে নহয় যে অতিথি হ'লে এদিন দুদিনৰ কাৰণে চুক্তি, ৩-৪ দিন হ'লে চলি যায়, ৫-৬ দিন হ'লে অতিথি গেলিবলৈ আৰম্ভ কৰে। এইটো কথা ভাবি মই ভাবিছিলোঁ মই ১-২ মিনিট নহয়, ৩-৪ দিন, খুব বেছি 5-6 মিনিটমান কম, আৰু তাৰপিছত গেলিবলৈ লোৱাৰ আগতে মই বন্ধ কৰিম। ইয়াত আহি পেলাই পালোহি, আনিছুজ্জামান ডাঙৰীয়াই ক'লে এনেই চমুকৈ ভাষণ, আৰু আমাৰ দিদিমেও ক'লে চমুকৈ ভাষণ। হয়তো এইকাৰণে হয়তো তেওঁলোকৰ ভাষণবিলাক চমু হ'ল, কাৰণ তেওঁলোক কবি, তেওঁলোকে খুব কম কথাৰে খুব দৰকাৰী কথাবিলাক বিয়পাই দিব পাৰে। আৰু সেই ক্ষেত্ৰত আজিৰ দুবিধা বক্তৃতাই কি কয়, একদম প্ৰথম বিভাগত উত্তীৰ্ণ, খুব দৰকাৰী কথা কৈছে দেখি। আৰু আমি হ'লো সাধু কথা কোৱা মানুহ, গল্প কোৱা মানুহ, ধাৰাপাত লিখি যাওঁ, তাৰপিছত ক'ৰবাত কোনোবাই কিবা এটা পালেতো সেইটো তেওঁলোকৰ ভাগ্য, পাঠকৰ ভাগ্য, বেছিভাগেই কলকনিৰ নিচিনা হয়। গতিকে কলকনিৰ মোৰ একো প্ৰব্লেম নাই, কিন্তু কবিতাৰ লগত মোৰ এটা সম্পৰ্ক আছে, আৰু সেইবাবে মই সভালৈ আহিম বুলি মই সন্মতি দিছিলোঁ। শচীন্দ্ৰ ফুকনৰ লগত মই চিনাকি ফেচবুকৰ জৰিয়তে, ফেচবুকত তেওঁৰ লগত চিনাকি হ'লোঁ। তাৰপিছত তেওঁ ক'লে আপোনাৰ গল্প পঢ়িবলৈ পোৱা নাই, তেওঁ বহুত সৰু, মই গল্প লিখিবলৈ এতিয়া প্ৰায়ে দিছোঁৱেই। মই যেতিয়া খুব বেছিকৈ গল্প লিখিছিলোঁ, সেইখিনি সময়ত তেওঁলোকৰ জন্ম হৈছিল নে নাই
যাই হওক মোৰ এখন নিৰ্বাচিত গল্প বুলি এখন কিতাপ আছে, সেই কিতাপখন এতিয়াও পোৱা যায় অন্বেষাত। তাত মোৰ ভাল ভাল গল্পবিলাক আৰম্ভণিৰ পৰা 2010 চনলৈকে যিমানবিলাক লিখা হৈছিল সেইবিলাক তাত সন্নিৱিষ্ট আছে, ভাল ভালবিলাক। সেইবিলাক তেওঁ পঢ়িবলৈ নিলে আৰু তাৰপিছত মই প্ৰমাণ পালোঁ যে তেওঁ গোটেইকেইটা গল্প পঢ়িছে। গতিকে মোৰ এনেকুৱা একনিষ্ঠ পাঠক এজনৰ অনুৰোধত এনেকুৱা অনুষ্ঠানলৈ মই আহিবলৈ এক প্ৰকাৰে এইটো এটা মোৰ বাবে অত্যন্ত দৰকাৰী কাম হৈ পৰিছিল। আৰু কবিতাৰ ক্ষেত্ৰতো তেনেকুৱাই। মই কবিতা পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ হয়তো যৌৱন বিক্ৰম সময়ত। সেই তেতিয়াৰ পৰা কবিতাৰ বিষয়ে পঢ়া শুনা কৰি বা কবিতা পঢ়ি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ অসমৰ কবিসকলৰ কবিতাটো পঢ়িছোঁৱেই। পঢ়ি কবিতাৰ বস্তুটো মই অত্যন্ত মোৰ আপোন বস্তু হৈ গৈছে, ইয়াৰ আপোন হৈ গৈছে। সেইকাৰণে কবিতাৰ সৈতে মোৰ যিটো সম্পৰ্ক সেইটো বজাই আছে। যদিও মই আজিকালি কবিতা নেলিখোঁ বা কবিতা আজিকালি মই কম পঢ়োঁ, কিন্তু তথাপি আজিও বেডছাইড, এতিয়াও মই বেডছাইড কিতাপ এখন আছে, সেইখনৰ এন্থলজি অফ ছ'চিয়েলিষ্ট হয়, সেইখন মই এতিয়াও মাজে মাজে উলিয়াই পেলাই এটা দুটা কবিতা পঢ়ি থাকোঁ। গালিব নামৰ এজন বিখ্যাত কবি আছে উৰ্দু ভাষাৰ, তেওঁৰ এটা বিখ্যাত কবিতা আছে। কবিতাটো এনেকুৱা: इश्क के मकतब में दस्तूर ये निराला देखा, इश्क के मकतब में दस्तूर ये निराला देखा, उसको छुट्टी ना मिली जिसको सबक याद आया। মানে স্কুলত হয় কি যিজন ল'ৰাই পঢ়া শুনা কৰি পেলাই ভাল ফলাফল দেখুৱাব পাৰে দিনটোৰ ভিতৰতে, তেওঁ স্কুল ছুটিৰ পিছত যাবলৈ দিয়া হয়। কিন্তু যিবিলাক উতনুৱা ল'ৰা থাকে, যিবিলাকে ভালকৈ পঢ়া শুনা নকৰে, তেওঁলোকক স্কুলৰ পিছত থিয় কৰি থৈ দিয়ে বাহিৰত। এইটো উৰ্দু পাঠশালাবিলাকৰ নিয়ম আছিলে, বাহিৰৰ পাঠশালাবিলাকৰ নিয়ম আছিলে। इश्क के मकतब में, मकतब হ'ল পাঠশালা, इश्क के मकतब में दस्तूर ये निराला देखा। এটা অদ্ভুত নিয়ম দেখিলোঁ। প্ৰেমৰ পাঠশালা এনেকুৱা এটা অদ্ভুত নিয়ম আছে যে उसको छुट्टी ना मिली जिसको सबक याद आया। যিজনে পঢ়া শুনা ভালকৈ কৰিলে তেওঁহে খালি বান্ধ খাই গ'ল, তেওঁহে খালি স্কুল ছুটিৰ পিছত ঘৰলৈ যাব নোৱাৰিলে, তেওঁৰে জীৱন বান্ধ খাই গ'ল। মোৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই। কবিতাৰ প্ৰেমে মোক এনেকুৱাকৈ বান্ধি পেলাইছে যে মই কবিতা নিলিখিলেও মই আজীৱন কবিতাৰ প্ৰেমত আবদ্ধ হৈ পৰিছোঁ। সেইকাৰণে শচীনৰ কবিতা মই ফেচবুকত মাজে মাজে পঢ়োঁ। ফেচবুকত অসংখ্য কবিয়ে কবিতা লিখে, গোটেইবিলাক মই নপঢ়োঁ। কোনোবাই মোলৈ পঠিয়াই দিয়ে, মই তেওঁলোকক মানা কৰি দিওঁ যে মোলৈ কবিতা নপঠিয়াব। মই যিবিলাক কবিতা পঢ়িব লাগে মই এনেই পঢ়ি লওঁ। শচীনৰ কবিতা তেনেকুৱাকৈ পঢ়ি পেলাই মোৰ ভাল লাগিছিলে। আৰু এতিয়া যেতিয়া গম পালোঁ যে শচীনৰ এখন নতুন কবিতাৰ কিতাপ পাব্লিছ কৰিবলৈ ওলাই আহিছে ধীৰাজে, ধীৰাজ বৰ ভাল প্ৰকাশ দেই, তেওঁ মোৰো কিতাপ এখন প্ৰকাশ কৰিছে। গতিকে মই অলপ উৎসাহিত বোধ কৰিলোঁ। তাৰপিছত কিতাপখন মই পোৱা নাছিলোঁ, দুদিন আগতে মই কিতাপখন পালোঁ। এই দুদিন বৰ ব্যস্ত হৈ আছিলোঁ, গতিকে শচীনৰ কিতাপবিলাক মই কবিতাবিলাক মই বৰ ভালকৈ পঢ়া নাই। ইয়াত সন্নিৱিষ্ট কবিতাবোৰ তাৰ দুটা তিনিটামান হয়তো মই পঢ়িছোঁ ফেচবুকত ওলাওঁতে। শচীন নতুন কবি, শচীন প্ৰতিভাৱান কবি। এই কবিতাবিলাকত তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ আছে আৰু কিন্তু নীলিম কুমাৰে ভালকৈ কৈছে। আৰু নীলিম কুমাৰে এইটো সকীয়াই দিছে যে অকল প্ৰতিভাই নহয়, প্ৰতিভাৰ লগত অধ্যাপকাই লাগিব, প্ৰতিভাৰ লগত আৰু জ্ঞান আহৰণৰ এখনা লাগিব। কবিতা এনেই কথাৰ পৰা আনি পেলাই লিখা এটা বস্তু নহয়। কবিতা হ'ল আমাৰ চৌপাশৰ পৃথিৱীত ক'ত কি ঘটি আছে তাক আত্মস্থ কৰি নিজৰ ভাৱেৰে তাক পখালি তাক উৎকৃষ্টতম সাজ পোছাক পিন্ধাই পৰিৱেশন কৰিব পৰাৰ ক্ষমতা। সেইটো সহজে নহয়, সেইটো কেৱল টেনাচিয়াছ মানুহে কৰিব পাৰে। যিসকলে লাগি থাকিব পাৰে তেওঁলোকেহে পিছলৈ কৰিব পাৰে, তেওঁলোকে পিছলৈ গৈ পেলাই প্ৰতিষ্ঠিত হ'ব পাৰে। এই কথাটো অত্যন্ত দৰকাৰী। কিন্তু আৰু এটা কথা আছে,
মই অলপ চমুকৈ কম বুলি ভাবিছিলোঁ, কিন্তু এইটো অৱশ্যে বৰ প্ৰাসংগিক কথা নহয়, তথাপি মই ক'ব গৈছোঁ সমালোচনাৰ কথা। সমালোচনাবিলাক এনেকৈ যেতিয়া খালি যেতিয়া কবিজনে নিজেই নিজৰ ওপৰত এটা কনফিডেঞ্চ আনিব পাৰে, আস্থা আনিব পাৰে যে হয় মই ভাল লিখিব আৰম্ভ কৰিছোঁ। মই মোৰ নিজৰ উদাহৰণ দিছোঁ। মই প্ৰথমতে যেতিয়া গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ সেই 70ৰ দশকত, যেতিয়া আমাৰ কলেজৰ শেষৰ বছৰৰ কিতাপ পঢ়ি আছিলোঁ, 3rd 4th year, মই নিজেই বৰ আস্থা পোৱা নাছিলোঁ যে এইবিলাক গল্প হৈছে নে নাই। মই যিসকলে মোৰ গল্প পঢ়িছে ইয়াৰ মাজত হয়তো এজন দুজন ওলাব পাৰে, বা অসমীয়াত MA পঢ়াই এজন দুজন থাকিব পাৰে, তেওঁলোকে মোৰ গল্প নিশ্চয় পঢ়িছে। অৰ্পিতাৰ ৰাতিটো আজিকালি MA পঢ়িবলগীয়া আছে, মানে জবৰদস্তি পঢ়িব লাগে কাৰণ তেওঁলোকৰ পাঠ্যপুথিত আছে। তেওঁলোকে বুজিব পাৰিব যে মই গতানুগতিক ধৰণত গল্প নিলিখোঁ। মোৰ গল্পবিলাক অলপ একাতেৰা হয়, বা গল্পবিলাকৰ বিষয়বস্তু অদ্ভুত হয়, গঠনটো বেলেগ হয়। গতিকে মই নিজে আস্থা নাছিলে মোৰ যে মই ভাল গল্প লিখিব পাৰিছোঁ। তেতিয়া মই গল্পবিলাক আমি এতিয়াৰ দিনত আমি চফা কৰিবলৈ হ'লে বাই পোষ্ট পঠিয়াই দিওঁ। তাৰ আগেই মই মোৰ বন্ধুবিলাকক পঢ়োৱাওঁ। মোৰ সাহিত্য মনস্ক মোৰ বন্ধু আছিলে, তেওঁলোক এতিয়া প্ৰখ্যাত নাম একোজন ৰাজেন কলিতা, তেওঁৰ বৰ্তমান স্ত্ৰী পৰুৱা কলমীয়া কলিতা, বা তেজপুৰ বিশ্ববিদ্যালয়ৰ মদন শৰ্মা, যতীন অলপতে ঢুকাল যতীন বৰগোহাঁই, তেওঁলোক আমাৰ সমসাময়িক। তেওঁলোকক পঢ়ুৱাই উঠি যেতিয়া মই বুজি পাওঁ যে এইটো ভাল গল্প হৈছে, তেতিয়াহে মই পঠিয়াওঁ চপা হ'ব। এই বস্তুটো যেতিয়া পাছলৈ গৈ পেলাই মই বুজি পোৱা হ'লোঁ যে মই কোনটো গল্পত অলপ ভাল মাৰিছোঁ বা কোনটো গল্প মই ভালকৈ লিখিছোঁ। এই যে মই নিজে বুজি পোৱা অৱস্থাটো হ'ল, মোৰ নিজৰ ওপৰত আস্থা আহিলে, তেতিয়া আৰু মই সমালোচনালৈ মই ভয় নকৰা হৈছোঁ, কাৰণ মোৰ নিজৰ ওপৰত এটা আস্থা আহিল। কিন্তু কবিসকলৰ অসমৰ কবিসকলৰ এটা অসুবিধা কি, অসমত গল্প লেখকসকলৰ অসমত ভাল সমালোচনা পাবলৈ নাই, ভাল সমালোচকো খুব কম আছে। কি আগতে কবিতাৰ বিষয়ে বিভিন্নজনে ধীৰেন গোহাঁই ছাৰ বা ভৱেন বৰুৱা, নীলমণি কুমাৰ ছাৰ, এনেকুৱা ধৰণৰ সমালোচক যিসকলৰ কথা আমি চকুমুদি গ্ৰহণ কৰিব পাৰোঁ, তেনেকুৱা সমালোচনা আজিকালি পোৱা নাযায়। মই অৱশ্যে ফেচবুকত মই সমালোচনা দেখাই নাপাওঁ। সমালোচনা নহয়, কিন্তু কেইখনমান কি আলোচনী বা কেইটামান গোটে কৰিছে কি, যিবিলাক কবিতা তেওঁলোকৰ হেৰিত ছপা হৈছে, কোনোবা একজনক কৈ দিয়ে যে আপোনালোকে এই মাহৰ কবিতাকেইটাৰ ওপৰত এটা আলোচনা লিখক। মই সেই আলোচনাবিলাকো কৰিছোঁ, কিন্তু সেইবিলাক ঠিকে আছে, আলোচনা হৈছে, কিন্তু সেই আলোচনাবিলাক মানে আমি যেনেকৈ ধীৰেন গোহাঁই ছাৰৰ কথা আমি মানি ল'ব পাৰোঁ, বা ভৱেন বৰুৱা ছাৰৰ কথা আমি গ্ৰহণ কৰিব পাৰোঁ, তেওঁলোক জ্যেষ্ঠ আৰু তেওঁলোক সক্ষম সমালোচক, ঠিক তেনেকুৱা ধৰণৰ সমালোচক মোৰ চকুত পৰা নাই। গতিকে সমালোচনা ভুল হওক ভাল হওক, এইবিলাকৰ পৰা নতুন লেখক নতুন কবিসকলে অকণমান সাৱধান হৈ থকা উচিত। নিজৰ ওপৰত আস্থাটো নোহোৱালৈকে অকণমান সাৱধান হৈ থকা উচিত। মই ভাবি আছিলোঁ এটা ধেমেলীয়া সাধুকথা এটা কওঁ সমালোচনাৰ ওপৰত। এইটো মই পুস্তক লিখিছোঁ, আপোনালোকে হয়তো ক'ৰবাত পঢ়িব পাৰে, ইয়াৰ পকিলাব বা পৰিৱেশ পিছৰ আপোনাৰ ঘটনাটো হৈছিলে বহু পুৰণা। আলেকজেণ্ডাৰ পোপ বুলি এজন ইংৰাজী কবি আছে, আপোনালোকে জানে। ইংৰাজ কবিজনে, বিখ্যাত ইংৰাজ কবিজনে, তেওঁ সেইখিনি সময়ত আকাশ বৰুৱাই পঢ়িবলৈ দিয়ে। তেতিয়াৰ দিনত আৰু ছপাৰ কথা নাই, তেওঁলোকে অলৰেডি ৰিচাইড কৰে, একোখন সভাত গৈ পেলাই ৰিচাইড কৰে। তাৰপিছত সকলোৱে সেই শুনিয়ে বুজি পায় যে এইটো সাংঘাতিক এটা কবিতা হৈছে। ঠিক তেনেকুৱা এখন সভা পাতিছিলে লৰ্ড হেলিফেক্স বোলা এজন সমাজৰ প্ৰতিপত্তিশালী লৰ্ড, তেওঁ মানে ৰজাৰ বালি প্ৰহৰীয়া জাতীয় বৰ সমাজৰ উচ্চপদস্থ ব্যক্তি। লৰ্ড হেলিফেক্স তেওঁ আকৌ সমালোচক দেই, তেওঁৰ সমালোচনা ইমান প্ৰভাৱশালী আছিলে
যে তেওঁ এক লাইন যদি লিখি দিয়ে এই কবিজনৰ কবিতা বৰ ভাল নহয়, তেতিয়া কবিজনে আত্মহত্যা কৰা উচিত, এনেকুৱা ধৰণৰ অৱস্থা। কিন্তু এদিন কি হ'ল, লৰ্ড হেলিফেক্সে এই আলেকজাণ্ডাৰ মাতিলে যে আপোনাৰ আমি শুনিছোঁ আপুনি এখন এটা বৰ দীঘল কবিতা লিখিছে, সেই কবিতাটো এদিন আমাৰ ঘৰত আহি পেলাই গাই দিব, আমাৰ প্ৰাসাদলৈ আহি পেলাই গাই দিব। কবিতাটো দীঘল কবিতা বুলি সকলোৱে গম পাই গৈছিলে, আৰু সেই কবিতাটো প্ৰথম পঢ়াব এই লৰ্ড হেলিফেক্সৰ প্ৰাসাদত। গতিকে ডিনাৰো আছে সেইদিনা। সেই ডিনাৰলৈ আমন্ত্ৰিত যিসকল সাহিত্যৰসিক আছিলে তেওঁলোক সকলো আহিলে পৰিপূৰ্ণ সভা। তেওঁ উদাত্ত কণ্ঠেৰে আলেকজাণ্ডাৰ পোপে কবিতা পঢ়িবলৈ আৰম্ভ কৰিলে, আৰু শুনিবলৈ ক'লে। শংকৰ চকীত বহি লৰ্ড হেলিফেক্স স্বয়ং তেওঁ এক মনেৰে শুনি আছে। দীঘলীয়া কবিতা গাই আছে গোটেই সকলোবোৰ মগ্ন হৈ গৈছে। যিসকল শ্ৰোতা দৰ্শক আছিলে তেওঁলোক মগ্ন হৈ গৈছে। ইমান ধুনীয়া কবিতা, ইমান ধুনীয়া তাৰ মাধুৰ্য, ইমান ধুনীয়া ছন্দ, ইমান ধুনীয়া অৰ্ণৱ ছন্দ আৰু লয় নাথাকিলেও ভাল কবিতা হৈছিলে। আজিকালি কথাটো বেলেগ হৈছে। বাহিৰতো আমাৰ অসমৰ কবিসকলৰ ছন্দ লয়, ছন্দটো নাই, লয়ো আজিকালি নাইকিয়া হ'ব ধৰিছে। কিন্তু মই অকণমান আক্ষেপ কৰোঁ, এই ছন্দ লয়যুক্ত কবিতা পঢ়ি পেলাই সকলোৱে যেতিয়া আপ্লুত হৈ পৰিছে, হঠাৎ মাজতে এটা ছন্দ পতনৰ নিচিনা ঘটনা হ'ল। লৰ্ড হেলিফেক্সে ক'লে এই অভিমহাশয় অকণমান ৰ'ব, আপুনি যে ক'লে এই লাইনটো আগৰ লাইনবিলাকৰ লগত ঠিক মিলা নাই, মই অকণমান অসুবিধা পাইছোঁ। সেইখিনি আৰু কিবা কিবি কথা চলি আছে, এই কথাখিনি বেছি ইণ্টাৰেষ্টিং, মই জানিব পাৰিলে ভাল আছিলে। তেওঁ হয়তো অসুবিধা পাইছে। তেতিয়া আলেকজাণ্ডাৰ পোপে মানে এইটো এক ধৰণৰ ইনচাল্টৰ নিচিনা ফিল কৰে, কিন্তু একো ক'ব নোৱাৰে, কাৰণ তেওঁ নিজে আমন্ত্ৰিত হৈ আছে, আমন্ত্ৰিত অতিথি, আৰু তেওঁ নিজে যিজন গিৰিহঁত তেওঁকতো বেয়াকৈ ক'ব নোৱাৰে। গতিকে তেওঁ অকণমান ৰৈ অকণমান নিজকে আকৌ আত্মস্থ কৰি আকৌ কবিতা আৰম্ভ কৰি আকৌ আগৰ ধৰণে চলিব, আকৌ আগৰ ধৰণে শ্ৰোতামণ্ডলী আপ্লুত হৈ পৰিলে, মন্ত্ৰমুগ্ধ হৈ গ'ল। কিছু পৰৰ পিছত আকৌ এবাৰ তেনেকৈ লৰ্ড হেলিফেক্সে উঠিবিলাক ক'লে, মহোদয় এই লাইনটো বৰ ঠিক হোৱা নাই, আপুনি এইটো অকণমান বদলাবলৈ চেষ্টা কৰিবচোন কেতিয়াবা। বেয়া নাপাব, মই আপোনাক বাধা দিছোঁ, কিন্তু মই বাৰু নিজৰ ওচৰত মই মিছা কথা ক'ব নোৱাৰোঁ, গতিকে আপোনাক এই ক্ষেত্ৰত চৰি বুলি আকৌ তেওঁ বহিল। তেনেকৈ দীঘল কবিতাটো তেওঁ 5 বাৰ এনেকৈ বাধা দিলে। 5 বাৰ যেতিয়া বাধা দিলে, তাৰপিছত কবিতাটো শেষ হোৱাৰ পাছত আলেকজাণ্ডাৰ পোপ মানে বৰ বিমৰ্ষ হ'ল। লৰ্ড হেলিফেক্সৰ নিচিনা সমালোচক এজন, তেওঁ এনেকৈ কৈছে যে মোৰ কবিতাটো ভাল হোৱা নাই, 5 ঠাইত ছন্দ পতন ঘটিছে। তেওঁ বৰ বিমৰ্ষ হৈ পৰিল। পৰি পেলাই তেওঁ একাষৰীয়া হৈ গুচি গ'ল। তেওঁলোক দুয়োৰে, হেলিফেক্স আৰু আলেকজাণ্ডাৰ পোপৰ দুয়োৰে এজন উমৈহতীয়া বন্ধু আছিলে। তেওঁ সাহিত্য মনস্ক ব্যক্তি আছিলে, ডক্টৰ গাৰ্থে। তেওঁ গ'ল অকলশৰীয়া কবিজনৰ সংগ দিবলৈ, গৈ পেলাই ক'লে কি হ'ল, মোৰ মন বেয়া লাগিছে নেকি? মোৰ ভাল লগা নাই, কবিতাটো ইমান ভাল নাপালে লৰ্ড হেলিফেক্সে। গাৰ্থে ক'লে এইবিলাক কথা বাদ দে, মই জানো লৰ্ড হেলিফেক্স কেনেকুৱা মানুহ, তো এইবিলাক কথা একো চিন্তা নকৰিবি, তোৰ কবিতাটো সাংঘাতিক ভাল হৈছে, আমি সকলোৱে ভাল পাইছোঁ, একমাত্ৰ হেলিফেক্সৰ বাহিৰে। তই এটা কাম কৰ, তই একো কৰিব নালাগে, কবিতাটোত হাত নুফুৰাবি, যেনেকৈ আছে তেনেকৈ থাকিব লাগে। 3-4 মাহৰ মূৰত এদিন তই হেলিফেক্সক মাতি পেলাই এই একেটা কবিতা তই আকৌ গাই দিবি, আৰু অলপ মিছা কথা এটা কবি যে হেলিফেক্স ডাঙৰীয়া, আপুনি যেনেকৈ কৈছিলে সেই লাইনকেইটা মই অলপ হাত ফুৰাই দিছোঁ, এইবাৰ চাওকচোন কেনেকুৱা হৈছে। আৰু আলেকজাণ্ডাৰ পোপে ঠিক তেনেকুৱাই কাম কৰিলে। তেওঁ একো কবিতাটোত অকণমান হাত নুফুৰাকে দ্বিতীয়বাৰ সেই একেটা কবিতাকে শুনালে, আৰু লৰ্ড হেলিফেক্সে মানে বুজি পোৱা হ'ল যে তেওঁৰ নিৰ্দেশক্ৰমে অকণমান এইটো অদল বদল কৰি দিয়া হৈছে, আচলতে কৰা হোৱা নাই। তাৰপিছত যেতিয়া শুনোৱা হ'ল, শুনাৰ পিছত লৰ্ড হেলিফেক্সে প্ৰশংসাত ফাটি পৰিলে। আৰে সাংঘাতিক হৈছে, এইটোৱেতো মই বিচাৰিছিলোঁ, এই লাইনকেইটা সলাই পেলাই। এইকাৰণে
মানে কবিতাটো সাংঘাতিক এটা কবিতা হৈছে, মই আপোনাক কংগ্ৰেচুলেট কৰিছোঁ। এনেকুৱা সমালোচনাৰ পৰা এনেকুৱা সমালোচনা আজি গুৱাহাটীত মই নাজানো, অসমীয়াততো আজিকালি সমালোচনাই নাই, এনেকুৱা সমালোচনা নাই। এইটো অসমীয়া কবিসকলৰ নতুন কবিসকলৰ বিশেষকৈ এটা বৰ ডাঙৰ দুৰ্ভাগ্য। শচীন সকলে মোৰ ইয়াৰ পৰা আশীষ জনালোঁ যে অসমীয়া কবিতালৈ কেইজনমান নতুনকৈ সমালোচক ওলাওক। তোমাৰ কবিতা মনোজ শৰ্মা বুলি এজন আছে, তেওঁ কিবা টেক্সট চাব টেক্সট এইবিলাকৰ অৰণ্যত ঘূৰি ফুকি তেনেকে, কিন্তু তেওঁ যে সেই চেষ্টাটো কৰিছে, মনোজ শৰ্মাই লিখিছে কাৰণে মই বুজি পালোঁ যে ইয়াৰ মনোজৰ এইকেইটা কবিতা সঁচাই পঢ়ি চাবলগীয়া কবিতা। সেইটো আঙুলিয়াই দিবলৈও কোনোবাটো ওলাব লাগিব। গতিকে কবিতা নিলিখাবিলাকেও যাতে অলপ অলপকৈ এনেকুৱা সমালোচনালৈ আহে, বা মোৰ নিচিনা সমালোচনা নকৰা মানুহেও কেতিয়াবা কেতিয়াবা ভাল পাই পেলাই মই যদি স্বীকাৰ কৰোঁ যে অঁ এইটো কবিতাকেইটা ভাল লাগিছে, তেতিয়াহ'লে কিছু হয়তো নতুন কবিসকলে উৎসাহ পাব। মই ইয়াত কনফেছ কৰিব ওলাইছোঁ, স্বীকাৰ কৰিব ওলাইছোঁ যে এই কিতাপখনৰ কেইটামান কবিতা, এই কিতাপখন মই ভালকৈ পঢ়িবলৈ সময় পোৱা নাই। এনেই লুটিয়াই যাওঁতে কেইটামান কবিতা মোৰ চকুত পৰিলে, আৰু সেই কবিতাকেইটা মোৰ সঁচাই ভাল লাগিছে। সেই কবিতাকেইটাৰ দুটামান মই ইয়াতে মাতি দিওঁ বুলি ভাবিছোঁ। বৰ দীঘল কবিতা নহয়, আপোনালোকৰ অসুবিধা নহ'ব চাগে। আপোনালোকৰ অসুবিধা হ'লে মই এই কবিতাকেইটা নামাতোঁ। প্ৰথমটো 49 পেজত 49। শুনা পাইছা না? সকলোৱে শুনা পাইছা ভালকে? কবিতা 1। আপোনাক হাত এখন খুজিলোঁ, আগবঢ়াই দিলে, সহযোগিতা বিচাৰিলোঁ, সমভাগী হ'ল। আপোনাক হাত এখন খুজিলোঁ, আগবঢ়াই দিলে, সহযোগিতা বিচাৰিলোঁ, সমভাগী হ'ল। মনটো নোখোজো, বিদায় পৰক, হৃদয় ভাঙি যায়। এইটো 1 নম্বৰ কবিতা। 2 নম্বৰ কবিতা। বৰ ভয়াৱহ আছিল দিনবোৰ, হৃদয় ৰুগ্ন, ছায়াশ্ৰী গছডাল ৰ'দৰ স্ফুলিঙ্গত ভস্ম, কষ্টকৰ উশাহ নিশাহ। বৰ ভয়াৱহ আছিল দিনবোৰ, হৃদয় ৰুগ্ন, ছায়াশ্ৰী গছডাল ৰ'দৰ স্ফুলিঙ্গত ভস্ম, কষ্টকৰ উশাহ নিশাহ। জীৱন একুৱেৰিয়ামৰ জিৰণীয়া মাছ তেতিয়া, এই যে আপুনি আহিল বৰষুণ লৈ, জুই ফুলজোপা পদুম এতিয়া। এই যে আপুনি আহিল বৰষুণ লৈ, জুই ফুলজোপা পদুম এতিয়া। এইটো 2 নম্বৰ কবিতা। আৰু এটা কবিতা মোৰ ভাল লাগিছিলে, 41 নম্বৰ পৃষ্ঠাত আছে। ঈশ্বৰৰ নামত। কবিতাৰ নাম ঈশ্বৰৰ নামত। মই য'ৰ পৰা কৈছোঁ তাত ঈশ্বৰ নাই। সকলোৰে প্ৰাণ আছে, কেৱল প্ৰাণ নাই ঈশ্বৰৰ। মই য'ৰ পৰা কৈছোঁ তাত ঈশ্বৰ নাই। সকলোৰে প্ৰাণ আছে, কেৱল প্ৰাণ নাই ঈশ্বৰৰ। মোৰ সতে যিসকল আছে তেওঁলোকে আঁঠুলৈ কোনোদিনে জীৱন ভিক্ষাত নমা নাই। মোৰ সতে যিসকল আছে তেওঁলোকে আঁঠুলৈ কোনোদিনে জীৱন ভিক্ষাত নমা নাই। ইমান সহজলভ্যতাত তেওঁলোকে বিশ্বাসী নহয়। মই য'ৰ পৰা আহিছোঁ তাত ঈশ্বৰ সৰ্বশক্তিমান। সূৰ্য, বতাহ, বৰষুণ আৰু মানুহৰ শকতিৰে ঈশ্বৰক প্ৰাণ দিব খুজি ঈশ্বৰৰ নামত জহন্নামে গৈছে এইখন পৃথিৱী। কবিতাটোৰ নাম ঈশ্বৰৰ নামত।
14 নম্বৰ পৃষ্ঠাত লিখা আছে খুব সৰু কবিতা আনিষ্কা বা নীলিমে কৈ যোৱাৰ নিচিনাকৈ খুব কম কথাৰে খুব গভীৰ বোধ তেওঁ আনিব খুজিছে কবিতাটোলৈ মোৰ ভাল লাগিছে কবিতাটোৰ নাম হ'ল অভাৱ হিমিত ধামাত চাকিটো নুমাই থলে মানুহজনী হিমিত ধামাত চাকিটো নুমাই থলে মানুহজনীয়ে মোহৰ অকণ হাঁচি এন্ধাৰ কেতেলিত নিজুকাই থলে ভোগ কবিতাটোৰ নাম অভাৱ কবিতাটোৰ নাম সোণাৰু ফুলে বৰষুণৰ আমুলিত সোণাৰু দোলে সোণাৰু ফুলে বৰষুণৰ আমুলিত সোণাৰু দোলে গোটেই কবিতাটো পঢ়িছো সোণাৰু ফুলে বৰষুণৰ আমুলিত সোণাৰু দোলে কিছুদিন ধৰি মোৰ অসুখ খোজ কাঢ়িব পৰা নাই মাটিত মোৰ যদি চোৱা নাই আকাশ প্ৰিয় মানুহকো দিয়া নাই আশাৰ মাত এনেদৰে আঁতৰি থাকিলে সকলো প্ৰাচীন যেন লাগে কি আনন্দ কি বিষাদ কালিৰ খোজ দুটা মোৰ বুকুখন শুকাই আহিছে মই কি কলহত ক'ত যাম হিৰৈ নিচান বিকোপ বয়া শেষৰ স্তৱকটো যিটো মোৰ ভাল লাগে গছপাত লৰিছে বিজুলী গাজনি মোৰ এটুকুৰি ধুনীয়া চকুলো বৰষুণৰ দীঘল আঙুলিয়ে মচি নিলে এতিয়া উন্মুক্ত নীলাকাশ এচেৰেঙা ৰ'দ হালধীয়া গোটেই পৃথিৱী এখন পানীত তিতা আইনা এইকেইটা কবিতা পঢ়ি পেলাই আপোনালোকক আনন্দ দিলে নে আমোদ দিলে ক'ব নোৱাৰোঁ কিন্তু মোৰ বক্তব্য ইমানতে সামৰিলোঁ আৰু মোৰ বক্তব্য ইমান ইমানতে আৰু ইমান মনোযোগেৰে শুনা বাবে শ্ৰোতা মণ্ডলীৰ ওচৰত মই কিতাপ গৈ থাকিম ধন্যবাদ আৰু সুশীললৈ দিয়াৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছাৰে সামগ্ৰিক বক্তব্যৰে আমাক মোহিত কৰাৰ বাবে ৰাস্তাৰ বাবে ধন্যবাদ জনালোঁ আমাৰ মাজত কেইজনমান নতুন কবি আছে কবিতা পাঠৰ অনুষ্ঠান আছে